আমি তেখেতলোকক কৈছোঁ যে 2 লাখ পুলি আহাবাৰ তেখেতলোকে আমাক দিয়ক বনাই ভাল পুলি। আমি অসমত আহাবাৰ 5 লাখ লেচু পুলি অসমৰ বাহিৰৰ পৰা আনিম, ভাল পুলিহে আনিম। কিন্তু আমাৰ লোকেল ইয়াতে যদি বনাই দিয়ে আৰু ভাল হ'ব। তেখেতলোকক এইকেইটা অনুৰোধ কৰিবলৈ আৰু নিজে একবাৰ চাবলৈকে আহিলোঁ। কিন্তু আকৌ কৈছোঁ, আমি আমাৰ এইখন কৃষি ক্ষেত্ৰ সেইখন যথেষ্ট আগুৱাবই লাগিব। নহ'লে আমাৰ কৃষকসকল যদি ধনী নহয়, আমি অসমখন ধনী নহওঁ। কাৰণ আমাৰ 70% কৃষক হ'ল, 70% মানুহ হ'ল কৃষক। গতিকে কৃষকৰ উন্নতি কৰিবই লাগিব। তাৰ কাৰণে আমি কৃষকক যিমান পাৰোঁ সহায় কৰিবলৈকে চেষ্টা কৰিছোঁ, চেষ্টা কৰিম। জলসিঞ্চন দিবলৈকে চেষ্টা কৰিম। বীজ সময়ত নহয়, বীজ সময়তকৈ আগত পাব। এনে 5 কোটি টকা নিৰ্ধাৰণ কৰিছে। মানে লেচু নহয়, 10 বিধমান হ'ব। নাৰিকলৰ বজাৰ লোকেলি বহুত আছে। আগতে আমাৰ নাৰিকল ইয়াতে প্ৰডিউচ হৈছিল, কিন্তু এতিয়া আমি আনো নাৰিকল বেলেগ ষ্টেটৰ পৰা। গতিকে নাৰিকলৰ মাৰ্কেট বিচাৰিবই নালাগে। লেচুৰ মাৰ্কেট যথেষ্ট। কালি ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি আছিলোঁ। তেখেতে কৈছিল যে অইন একো কৰিবই নালাগে। এই 1 মাহ আমাৰ অসম ভৱনত, দিল্লীৰ অসম ভৱনৰ বাহিৰত যদি তেজপুৰৰ লেচু লগাই দিয়ে, তাতে মানুহৰ লৌৰা ঢপৰা হ'ব। গতিকে যিকেইটা বস্তুৰ মাৰ্কেট অলৰেডি আছে, তাত আমি আৰু প্ৰসাৰ কৰিবলৈকে যত্ন কৰিছোঁ। ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যে 10 কোটি টকা আমাক এই বছৰ আমাৰ এই পুলি কিনিবলৈকে দিব। 5 কোটি এই বাজেটত আৰু ছাপ্লিমেণ্টাৰী ডিমাণ্ডটো দিম বুলি কৈছে। প্ৰায় 1 কোটি চেপলিং আমি দিব পাৰিম। তাত থাকিব মধুৰিআম, এটা বছৰ। তাত থাকিব মধুৰিআম, তাত থাকিব লেচু, তাত থাকিব ড্ৰেগন ফ্ৰুট, তাত থাকিব তামোল, তাত থাকিব জালুক, বিভিন্ন। তাত থাকিব কঁঠাল। কঁঠালটো আমি পাত্তাই নিদিওঁ। বাহিৰত কঁঠাল চব্জি কৰি খায়। গতিকে যি ধৰণৰ যিকেইটা খেতি আমাৰ ইয়াত হয়, যিকেইটা খেতি আমাৰ ইয়াত সাধাৰণতে হয়, সহজে হয়, আমাৰ ক্লাইমেটিক কণ্ডিশ্যনৰ যিকেইটা খেতি হয়, তাৰ ফল, তাৰ আমি চেপলিং বা পুলি এইবছৰৰ পৰাই বিলাম। এইবছৰ আমাৰ বহুত আছে। ফুলৰ সৈতে প্ৰায় 51 লাখ আছে। ড্ৰেগন ফ্ৰুট আছে, এইবাৰ আমাৰ ককোৱা আছে, এইবাৰ আমাৰ পাইনএপল মানে আমাৰ আনাৰসৰ পুলি আছে, এইবাৰ আমাৰ জেক ফ্ৰুট মানে আমাৰ কঁঠালৰ পুলি আছে, জাৰবেৰাৰ আমাৰ ফুল তাৰ পুলি আছে। এইবাৰো 50 লাখ 52 লাখ আছে। ইতিমধ্যে ডিষ্ট্ৰিক্টসমূহে আমাক ইণ্ডেন দিছে। 10 দিন 15 দিনৰ পৰা বিলোৱা ষ্টাৰ্ট কৰিম। আহাবাৰ আৰু ভালকৈ বিলোৱা আৰম্ভ হ'ব। 5 বছৰ বিলাম, মুঠৰ ওপৰত 5 কোটি ভাল ফল দিব পৰা আমি পুলি 5 বছৰত বিলাম। অসমীয়া ৰাইজে কাম কৰক, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ। আপোনালোকে গমেই পাইছে, বিভিন্ন কৃষকক দিয়া হ'ব লিচুৰ পুলি। লিচুৰ পুলি পাবলৈ হ'লে আপোনালোকে সকলোৱে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। সেইটো হৈছে সকলোৱে কৰিব লাগিব ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন নকৰে, তেতিয়াহ'লে আপোনালোকে লাভ নকৰিব বিভিন্ন ধৰণৰ আঁচনি, PM কিষাণৰ ধন, PM কিষাণৰ পৰা নতুন আঁচনি, লগতে বিভিন্ন ধৰণৰ গছৰ পুলি, লিচুৰ পুলি আৰু ফল মূলৰ পুলি আপোনালোকে ইয়াত দেখিব পাৰিছে। লাখ লাখ কৃষকক দিয়া হ'ব। সেইবাবে আপোনালোকে এইসমূহ আঁচনি পাবলৈ হ'লে অতি সোনকালে ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে লাভ নকৰিব PM কিষাণৰ লগতে PM কিষাণত দিয়া বিভিন্ন ধৰণৰ আঁচনিসমূহ। আপোনালোকে কেনেকৈ কৰিব, কি লাগিব আপোনালোকে জানি লওক। আপোনালোকৰ লাগিব প্ৰথমে আধাৰ কাৰ্ড, মাটিৰ ডাক নাম্বাৰ, মোবাইল নাম্বাৰ। এইকেইটাৰ জৰিয়তে আপোনালোকে যিকোনো এটা CSCত গৈ বনাই লওক।